আমি জুবিন দাক লৈ বহুত নিউজ চালোঁ, বহুত প্ৰতিবাদো কৰিলোঁ, কিন্তু আজি মই আপোনালোকক জুবিন দাৰ সেই নিস্তব্ধ কোঠাটোৰ কথা ক'বলৈ আহিছোঁ, য'ত তেওঁ নিজৰ বেছিভাগ সময় কটাইছিল, য'ত তেওঁৰ গীটাৰখন আজিও থৈ দিয়া আছে, য'ত তেওঁৰ হাৰমনিয়ামখনে আজিও সেই পুৰণি সুৰটোৰ বাবে বাট চাই আছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জুবিন দাৰ সেই ব্যক্তিগত পৃথিৱীখনৰ কথা ক'বলৈ আহিছোঁ, যিটো খবৰ কোনো নিউজ চেনেলত ওলোৱা নাই। জুবিন দাই সদায় কৈছিল, মই থকা নথকাটো ডাঙৰ কথা নহয়, মোৰ গানবোৰ সদায় থাকিব। আপোনালোকে জানেনে, তেওঁৰ সেই কোঠাটোত এখন ডায়েৰী আছে, য'ত তেওঁ এটা নতুন গানৰ কথা লিখিছিল। সেই গানটো আছিল অসমৰ মাটি আৰু লুইতৰ পাৰৰ বাবে। তেওঁৰ সেই আধৰুৱা সুৰটো আজিও সেই কোঠাটোৰ দেৱালত প্ৰতিধ্বনি থয়। আজি সেই কোঠাটোত জুবিন দা নাই ঠিকেই, কিন্তু তেওঁৰ প্ৰতিটো বস্তুৱে আজিও তেওঁৰ উপস্থিতিৰ কথা কয়। আমাৰ দায়িত্ব হ'ল তেওঁৰ সেই আধৰুৱা সুৰটো প্ৰতিজন অসমীয়াৰ কাণত পেলাই দিয়া। বন্ধুসকল, আজি মই আপোনালোকক লাইক বা ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ নকৰোঁ, কাৰণ মই জানো যে যিয়ে জুবিন দাক নিজৰ আত্মা বুলি ভাবে, তেওঁলোকে এই কামটো কৰিবলৈ মোৰ কথাৰ বাবে বাট নাচায়। আজি মই কেৱল চাব বিচাৰোঁ জুবিন দাৰ সেই আধৰুৱা সুৰটো কোনে কোনে নিজৰ বুকুত জীয়াই ৰাখিব খোজে। মই এক চেলেঞ্জ দিছোঁ, এই ভিডিঅ'টো চোৱা 99% মানুহে আজি অসমৰ একতাৰ শক্তি দেখুৱাই দিব। যদি আপুনিও সেই 99%ৰ ভিতৰত এজন, তেন্তে এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে প্ৰতিজন অসমীয়াৰ হৃদয়ত আজি আকৌ এবাৰ জুবিন দাৰ সেই আধৰুৱা সুৰটো প্ৰতিধ্বনি হয়। তলত কমেণ্টত লিখক, জুবিন দা আমাৰ প্ৰাণ। আৰু যদি আপুনি বিচাৰে যে আমি জুবিন দাৰ এনেকুৱা বহুতো নজনা কথা আৰু আধৰুৱা সপোনবোৰক লৈ আগুৱাই যাওঁ, তেন্তে আমাৰ এই বিশেষ পৰিয়ালটোত যোগ দিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ব'লক গোটেই পৃথিৱীক দেখুৱাই দিওঁ যে জুবিন গাৰ্গ কেতিয়াও মৰিব নোৱাৰে, তেওঁ আমাৰ মাজত এক অগ্নিকুণ্ড হৈ চিৰদিন জ্বলি থাকিব। ধন্যবাদ। জয় জুবিন দা।